Hello everyone, এটা নতুন ভিডিওৰ স্বাগতম জনাইছো। আপোনালোকৰ বহুতৰে এটা কোৱেশ্চন আছে যে অসম পুলিচৰ এবিইউপি আৰু লগতে আগন্তুক যি এসআই এক্সাম হ'বলৈ গৈছে তাৰ কাৰণে আপোনালোকে কি পঢ়িব, কেনেকৈ কি পঢ়িব, সিলেবাসটো কি থাকিব আপোনালোকৰ বহুতৰে কোৱেশ্চন আছে। সো আজিৰ এই ভিডিওটো মই ক'বলৈ গৈছো যে অসম পুলিচৰ এবিইউপি আৰু এসআই কাৰণে বিশেষকৈ মেথছৰ কি সিলেবাস হ'ব, মানে কি টপিকৰ ওপৰত কোৱেশ্চন আহিব, লগতে কি বুকস ফলো কৰিব। আজি মই বিশেষকৈ আপোনালোকক মেথছৰ ওপৰত জনাম যে মেথছৰ কি টপিকৰ ওপৰত কোৱেশ্চন আহিব। সো ভিডিওটো সম্পূৰ্ণকৈ চাব। তো বন্ধুসকল, এইখন হৈছে আপোনালোকৰ মেথছৰ সিলেবাস। সো ইয়াৰ পৰাই আপোনালোকৰ কুৱেশ্যনবিলাক আহিব এই সিলেবাসখনৰ পৰা। সো প্ৰথমতে আছে চাওক নাম্বাৰ সিস্টেম। সো নাম্বাৰ সিস্টেমৰ ওপৰত আপোনালোকৰ কুৱেশ্যন থাকিব। তাৰপিছত এৰিয়া, ভলিউম, ট্ৰিকোনোমেট্ৰি, এলিগেশ্যন আৰু মিক্সাৰ। এলিগেশ্যন আৰু মিক্সাৰটো ইমান এটা ইম্পৰ্টেণ্ট মানে টপিক নহয়, তথাপিতো এইটো চাব লাগিব যিটো কম্পিটিটিভ এক্সাম হয়। ডিষ্টেঞ্চ এণ্ড টাইম, ডিছকাউণ্ট, আমাৰ যিখিনি ৰেহাইৰ ওপৰত কুৱেশ্যন থাকে তাৰ ওপৰত থাকিব। এভাৰেজ, গড়ৰ ওপৰত থাকিব। সময় আৰু কাৰ্যৰ ওপৰত, টাইম এণ্ড ৱৰ্ক যিটো আছে, সময় আৰু কাৰ্যৰ ওপৰত আপোনালোকে চাব লাগিব কুৱেশ্যন। প্ৰফিট এণ্ড লছ, চিম্প্লিফিকেশ্যন, যিখিনি আমাৰ সৰলীকৰণ থাকে সেইখিনি চাব লাগিব। এইখিনি খুব ইম্পৰ্টেণ্ট হয়। পাৰ্টনাৰশ্বিপ আৰু চিম্পল আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট এটি চাব লাগিব। তাৰপিছত ৰেচিঅ' আৰু প্ৰপৰ্চন, যিখিনি অনুপাত আৰু সমানুপাতৰ ওপৰত কুৱেশ্যন আছে তাৰ ওপৰত চাব লাগিব। বুট এণ্ড ষ্ট্ৰীমৰ ওপৰত চাব লাগিব। প্ৰব্লেমছ অন এজেছ, বয়সৰ সমস্যাৰ ওপৰত যিবিলাক কুৱেশ্যন আহে সেইবিলাক আপোনালোকে চাব লাগিব। পাৰ্চেণ্টেজ খুব ইম্পৰ্টেণ্ট হয়। আপোনালোকে এই পাৰ্চেণ্টেজ নোচোৱাকৈ মেথছৰ এক্সাম দিব যোৱাটো খুব ভুল হ'ব। পাৰ্চেণ্টেজৰ অংক আপোনালোকে চাব লাগিব। পাৰ্চেণ্টেজ খুব বিতংভাৱে চাব লাগিব, কাৰণ পাৰ্চেণ্টেজ নজনাকৈ আপোনালোকে ডিছকাউণ্ট নোৱাৰিব বা তেনেকুৱা ধৰণৰ যিবিলাক টপিক আছে সেই টপিকবিলাক নোৱাৰিব। গতিকে প্ৰথম অৱস্থাত আপোনালোকে পাৰ্চেণ্টেজ জানিবই লাগিব, অৰ্থাৎ শতাংশটো মানে খুব ইম্পৰ্টেণ্ট হয়। তাৰপিছত হাইট আৰু ডিষ্টেঞ্চ আছে চাওক। ডাটা ইণ্টাৰপ্ৰিটেশ্যন, এইটো খুব মানে ইম্পৰ্টেণ্ট নহয়। ডাটা ইণ্টাৰপ্ৰিটেশ্যনটো খুব কম সংখ্যক কুৱেশ্যন আহে, তথাপিতো আপোনালোকে চাই যাব লাগিব। চ' এইখিনি হৈছে মেথছৰ চিলেবাছ। এইখিনিৰ ওপৰতে আপোনালোকৰ কুৱেশ্যনখিনি আহিব। চ' এতিয়া আপোনালোক কেনেকৈ পঢ়িব এইটো মই কৈ দিছোঁ। চাওক, ইয়াৰে যিকোনো এটা টপিক যিটো আপোনালোকৰ ওচৰত এতিয়া সময় আছে, যিহেতু অসম পুলিচৰ এবিইউপিটো আপোনালোকৰ ফিজিকেল হোৱাই নাই, ফিজিকেল হোৱাৰ পাছতহে ৰিটাৰ্ণ হ'ব। গতিকে এতিয়াও সময় আছে। কি কৰিব, কিতাপ প্ৰথম অৱস্থাত কিতাপ লোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে কিতাপ নোহোৱাকৈও আপোনালোকে পঢ়িব পাৰিব, কাৰণ মই যিখিনি এক্সাম দিছোঁ সেই এক্সামখিনি কিতাপ নোহোৱাকৈও মই মানে পঢ়িছিলোঁ, কিতাপ নোহোৱাকৈও মই এটেম্প্ট কৰিছোঁ। গতিকে কিতাপ নোহোৱাকৈও আপোনালোকে মেথছৰ এক্সাম দিব পাৰিব। কিন্তু তাৰ কাৰণে কি কৰিব লাগিব, আপোনালোকৰ ওচৰত যিটো ইউটিউব আছে, ইউটিউবত আপোনালোকে যিকোনো এটা টপিক চাৰ্চ কৰিব আৰু সেই টপিকটো কি কৰিব, প্ৰথমতে আপোনালোকে কনচেপ্টটো লৈ ল'ব। প্ৰথমতে আপোনালোকে কুৱেশ্যন এটেম্প্ট নকৰিব, প্ৰথমতে আপোনালোকে কনচেপ্টটো ল'ব। মানে সেই যিটো টপিক আছে সেই টপিকটোৰ ওপৰত কেনেকৈ কুৱেশ্যন কৰা হয় বা সেই টপিকটো আচলতে কি, বিতংভাৱে আপোনালোকে সেইটো জানি ল'ব। আপোনালোকে বহি লৈ ল'ব, তাত আপোনালোকে ধুনীয়াকৈ সেই টপিকটো ইউটিউবত মাৰি দিব কনচেপ্ট বুলি, আৰু আপোনালোকে পাই যাব। আপোনালোকৰ আগত বিভিন্ন ধৰণৰ ইউটিউব চেনেল আহিব, সেইবিলাকৰ পৰা ধুনীয়াকৈ চাই ল'ব পাৰিব। প্ৰথমতে কনচেপ্টটো ল'ব। তাৰ পাছত যিবিলাক আমাৰ আগতে যিবিলাক এক্সাম হৈ গৈছে, আমাৰ অকল অসম পুলিচৰ বুলি নহয়, আমাৰ যিবিলাক এডিআৰই হওক বা তেনেকুৱা ধৰণৰ যিবিলাক হেল্থৰ হওক, এই সকলোবিলাক যিবিলাক কুৱেশ্যন পেপাৰ আছে, তাৰ পাছত সেই কুৱেশ্যন পেপাৰবিলাকত যিখিনি কুৱেশ্যন আছে সেইবিলাক আপোনালোকে এটেম্প্ট কৰিব। লগতে তাৰ সমান্তৰালভাৱে আপোনালোকে বেলেগ ধৰণৰ গুগলত গৈ কিনে কুৱেশ্যন পাব, বা আপোনালোকে বেলেগ ইউটিউবতো কুৱেশ্যন পাব। যেতিয়া আপোনালোকে কনচেপ্ট পঢ়িব, তাৰ পাছতে আপোনালোকৰ তাত কুৱেশ্যন কেইটামানো আপোনালোকক মানে প্ৰেক্টিছ কৰায়। গতিকে সেই কুৱেশ্যনখিনি কৰিব। তেনেকৈ আপোনালোকে কনচেপ্টৰ পাছতহে কুৱেশ্যন এটেম্প্ট কৰিব। এতিয়া আপোনালোকৰ এনেকুৱা হ'ব যে আপোনালোকে কুৱেশ্যনবিলাক এটেম্প্ট কৰি আছে, ইউটিউব চেনেলত গৈছে, কুৱেশ্যনবিলাক পাইছে, সেইবিলাক প্ৰেক্টিছ কৰিছে। চ' যিকেইটা কুৱেশ্যন আপোনালোকে প্ৰেক্টিছ কৰিছে ঠিক তেনেকুৱা বা সেইকেইটা কুৱেশ্যনহে আপোনালোকে পাৰিব। তাৰ বিপৰীতে যদি আপোনালোকক কনচেপ্টটো একেই, কিন্তু অকণমান যদি কুৱেশ্যনটো সলাই দিয়ে, হয়তো আপোনালোকে নোৱাৰিব। গতিকে এই প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে কনচেপ্ট ল'ব লাগিব, তাৰ পাছতহে লাহে কুৱেশ্যন এটেম্প্ট কৰিব লাগিব। পৰ্যাপ্ত সময় আছে। আপোনালোকে দিনে যদি এঘণ্টাকৈও আপোনালোকে মেথছ পঢ়ে, সেই সময়লৈকে, এক্সামৰ সময়লৈকে আপোনালোকে চাব মেথছত সম্পূৰ্ণ মাৰ্ক পাব। চ' এনেকৈ আপোনালোকে পঢ়া ষ্টাৰ্ট কৰক। তাৰপাছত চাওক, এই কিতাপখন ফাৰ্ষ্ট ট্ৰেকৰ আপোনালোকৰ অবজেক্টিভ এৰিথমেটিক বুলি এই কিতাপখন আছে। এই কিতাপখন যদি আপোনালোকে পঢ়ে, যদি আপোনালোক ইংলিছ মিডিয়ামৰ হয় দেই, যদি আপোনালোকে ইংলিছ মিডিয়ামৰ হয় তেতিয়াহ'লেহে এই কিতাপখনে আপোনালোকক কামত দিব। যদি আপোনালোকে ইংলিছ মিডিয়াম যদি টান পায় বা ইংলিছত যদি পঢ়িবলৈ অলপ অসুবিধা পায়, তেতিয়াহ'লে এই কিতাপখন আপোনালোকৰ কাৰণে নহয়। যিসকলে ইংলিছত পঢ়িব পাৰে তেখেতসকলৰ কাৰণেহে এই কিতাপখন। এই কিতাপখন খুব হাই লেভেলৰ কিতাপ হয় এখন। আপোনালোকে এবিইউপিৰ কাৰণে কিন্তু এই কিতাপখন পঢ়াৰ কোনো প্ৰয়োজন নাই। এবিইউপিৰ কাৰণে মই যেনেকৈ ক'লোঁ, আপোনালোকক ইউটিউবত চাৰ্চ কৰি কিনে কনচেপ্ট লৈ আপোনালোকে কুৱেশ্যন এটেম্প্ট কৰিব। তেনেকৈ কৰিলে আপোনালোকে পাছ কৰিব পাৰিব, কাৰণ এবিইউপিত ইমান টাফ কুৱেশ্যন নাহে।
এছআইৰ কাৰণে কুৱেশ্যন যিটো অকণমান টাফ থাকে, গতিকে এছআইৰ কাৰণে এই কিতাপখন ইউজ কৰিব। গতিকে বহুত হাই লেভেলৰ কিতাপ হয় এইখন আপোনালোকে এছআইৰ কাৰণে পঢ়িব পাৰে, কিন্তু ABUBৰ কাৰণে এই কিতাপখনৰ কোনো প্ৰয়োজন নাই। মই কৈছোঁৱে অলৰেডি যে অসম পুলিচৰ ABUBৰ যিহেতু এক্সাম ইমান টাফ নহয়, আপোনালোকে কিতাপ নোহোৱাকৈও ABUBৰ এক্সাম পাছ কৰিব পাৰিব। জাষ্ট আপোনালোকে যদি বিচাৰে, কিতাপ এখন যদি বিচাৰে, তেতিয়াহ'লে আপোনালোকে দোকানত গৈ কিনে অসম পুলিচৰ কাৰণে, স্পেচিয়েলি অসম পুলিচৰ ABUBৰ কাৰণে বনোৱা কিছুমান কিতাপ পাব। সেই কিতাপবিলাক আনিলেও আপোনালোকৰ চলি যাব, ইমান হাই লেভেলৰ কুৱেশ্যন নাহে। গতিকে আপোনালোকে সেইখিনি কৰিলেও ABUBৰ কাৰণে পৰ্যাপ্ত হয়। যদি এছআইৰ কাৰণে মানে পঢ়িব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এই কিতাপখন ল'ব পাৰে। মই কেনেকৈ পঢ়িছিলোঁ, মই সম্পূৰ্ণ ইউটিউবত চাই পঢ়িছিলোঁ। লগতে এই কিতাপখন যিহেতু মোৰ লগত আছিলে, মই জাষ্ট মানে অলপ বস্তু চাইছিলোঁ ইয়াৰ পৰা, সম্পূৰ্ণ এই কিতাপখনৰ ওপৰত ডিপেণ্ড থকা নাছিলোঁ। মই ইউটিউবৰ ওপৰতে বেছি ডিপেণ্ড আছিলোঁ। আপোনালোকেও তেনেকৈয়ে পঢ়ক, আপোনালোকে যিকোনো ধৰণৰ এক্সাম ক্লিয়াৰ কৰিব পাৰিব। চ' এইখিনি আছিলে ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে। লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। চ' পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম, তেতিয়ালৈকে থেংক ইউ।